Hello guys, ngok sa E-Lusar YouTube channel sa papagam kumruk sudong. Popoke kaba do 26,000 नियुक्ति नाम চাকৰি নিযুক্তি নাম লদুদক আপনা সেপ্টেম্বৰ মাহ দ আকো অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আকো 10,000 কপ নিবনুৱা চাকৰি বিপন্ন আগেৰম গেৰব দং আদে আগেৰদম সেপ্টেম্বৰ মাসক আৰম্ভ হম দা অনলাইন আবেদন প্ৰক্ৰিয়া কাপ যেনে গেট 3 আৰু গেট 4 দম এপ্লাই কাজি আদে মই আকো সে 10,000 পোস্ট দং মুলাকো হেবলাই পায়কো অনলাইন তো যেনে কি আমি গেট 3 আৰু গেট 4 তো কৰিছিল ঠিক তেনেদৰে আপুনি কিনা গ্ৰেড 3 আৰু গ্ৰেড 4 ক এক্সাম দে গ্ৰেড 4 ক এক্সাম দে দং 21 তাৰিখ সদং আপুনি কিনো অদকে 27 তাৰিখ দং গ্ৰেড 3 দক অদক লগা আকো চৰকাৰ নতুন SOP কো বনাই তো SOP না হয়তো মালকল নিউজ দে বিল মতে মই আপুনি কিনো আদে SOP দকখন কাংকলা আদে SOP কৰি হল 26,000 চৰকাৰী চাকৰিৰ বাবে চৰকাৰৰ SOP এক নম্বৰে দং পৰীক্ষাৰ সময়ত সম্পূৰ্ণৰূপে বন্ধ থাকিব ইন্টাৰনেট এই ওয়াৰেমটো আপুনি কিনৈ পে মিসিং বকন দাগি ওকে সেকেন্ড দং WhatsAppত প্ৰশ্ন কাকত লিক নহবলৈ এইবোৰ মানে ইন্টাৰনেট বন্ধ হেমদা 3 নম্বৰ দং কোনো পৰীক্ষাৰ্থীয়ে দিব নোৱাৰিব মোবাইল নিব নোৱাৰিব মোবাইল ফোন আপুনি কিনদা পৰীক্ষা আছে কোচিন মোবাইল বমালা বিকলাসিন 2-3 জন তানিয়ে পৰীক্ষাত মোবাইল বঙালা বা যিকোনো গেজেট ইলেক্ট্ৰনিক মোবাইল বা ইলেক্ট্ৰনিক ওয়াটস গৰি আপদম পৰীক্ষা অল বমাদা এমপিলা অদক লগাং সরকার এরম বন্ধন মত 4 নম্বৰ অকলো গেজেটত অফিসার নিয়োগ কৰা হ'ব 5 নম্বৰ প্ৰতিটো পৰীক্ষা কেন্দ্ৰ থাকিব শীৰ্ষ বিষয়া এটো শীৰ্ষ বিষয়া দুব পাৰে সে APSC পাছ না টানি দুব পাৰে নতুবা SI দুব পাৰে নতুবা যিকোনো ডিস্ট্ৰিক্টৰ এটা বৰ্তান চাকৰি বা পোষ্ট দুব পাৰে 6 নম্বৰ কিবা কেলিমেলি দায়বদ্ধ হ'ব জিলাৰ উপায়ুক্ত 7 এজন বিশেষভাৱে সক্ষম পাৰ্টিৰ বাবে থাকিব সকলো সুবিধা বিশেষভাৱে সক্ষম মানে এজন বা বিকলাঙ্গ টানি বা PW টানি কৰিতে চৰকাৰে বিশেষভাৱে এটা সুবিধা থাকিব বুলি কৈছে আৰু 8 নম্বৰটো দং সেন্টাৰ ইনচাৰ্জে পৰীক্ষাৰ কেন্দ্ৰৰ মূল দায়িত্ব ল'ব সম্পূৰ্ণ মেধাৰ ভিত্তিতে নিযুক্তি দিয়া হ'ব নিবনুৱা আৰু 10 নম্বৰটো চৰকাৰৰ ওপৰত নিবনুৱা হাস্তা থাকিব লাগিব MP লাইছে আপছে SOP চৰকাৰে বনাইলা মতুং অদলা সে চৰকাৰে বা 10 সেপ্টেম্বৰ আকো যেটো 10,000 কপা পোস্ট লেনিয়ে অদক না অসম মুখ্যমন্ত্ৰী অসম অলক বিধাজি কাংগলা এক সরকারি চাকরি নিকা আৰু সম্পূর্ণ নতুন স্বচ্ছতাৰে দিয়াৰ সংকল্পৰে আমি ভাবমান হৈছিলো 30,000 সরকারি চাকৰি ইতিমধ্যে আমি নিকা নিয়মেৰে দিব পাৰিছো আৰু 10,000 চাকৰি আমি সেপ্টেম্বৰ মাহত দিম সমান্তৰালভাৱে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ প্ৰায় 30,000 সরকারি চাকৰি প্ৰদান কৰাৰ লক্ষ্যৰে আমাৰ অৰেল আৰু ৰিটেন পৰীক্ষাও এই মাহৰ পৰা আৰম্ভ হ'ব অসমৰ বাদে ভাৰতৰ কোনো ৰাজ্যতে এনেকে সংঘবদ্ধ প্ৰচেষ্টাৰ জৰিয়তে 1 লাখ চৰকাৰী চাকৰি দিয়াৰ আজিলৈকে দৃষ্টান্ত এই আমাৰ দেশখনত নাই আজি আমি অসমে এই ধৰণৰ উজ্জ্বল দৃষ্টান্ত আমি নিৰ্মাণ কৰিব পাৰিছো 1 লাখ নিযুক্তি প্ৰক্ৰিয়াটো এতিয়ালৈকে চলি আছে আপোনালোকে চাওক যে আমি যেনে ধৰণে প্ৰতিশ্ৰুতি দিছিলোঁ কামবিলাক কৰি আছোঁ আৰু এতিয়াও এই মানে ইয়াৰ পিছৰ পদক্ষেপ স্বৰূপে যথেষ্টখিনি সংখ্যক নিবনুৱাই নিযুক্তি পাবলৈ সক্ষম হ'ব যি একেলগেতো মুখ্যমন্ত্ৰীয়ে একেদিনে কিমানখিনি আপোনালোকে প্ৰায় 25,000 ল'ৰাই চাকৰি পাইছে ইয়াৰ ছেকেণ্ড পদক্ষেপ হিচাপে আৰু যথেষ্টখিনি ল'ৰাই নিযুক্তি পাব প্ৰচেছ গোটেইখিনি সম্পূৰ্ণ হৈয়ে আছে গতিকে একদম মানে কমপ্লিশ্যনত আছে অদক লুপাংগ সে ভিডিও সাম সে কয় যদি কাল দুমিল আপন का फ्रेंड पर शेयर कर बिलां और सबस्क्राइब कर बिलां कमेंट कर बिलां और लाइक कर सिंग बिलां चाहिए पर